স্বাগতম জনাইছোঁ। এয়া চাওকচোন কি ধুনীয়া এটা সুন্দৰ দৃশ্য, সাগৰৰ পাৰৰ ঢৌ। আৰু আজি আমি আহিছোঁ গোৱাৰ কলৱা বীচ। একদম পূৰা এটা সুন্দৰ দৃশ্য। একদম পূৰা ব'টিং কৰি আছে আৰু মিষ্টাৰে একদম পূৰা বস্তু বাহিনী লৈ গাড়ী গৈ আছে। এটা বহুত ধুনীয়া সুন্দৰ দৃশ্য আপোনালোককো দেখাওঁ বুলি ভাবিলোঁ। একদম পূৰা ঢৌৰ কি ধুনীয়া আৰু পানীখিনি চফা, একদম পূৰা চিকচিকীয়া হয়। আমি বহুত দূৰত আহি গ'লোঁ মেইন জেগাৰ পৰা, একদম নিজান আৰু এইফালে ৰেষ্টুৰেণ্ট বহুতবিলাক ৰাখি থৈছে আৰু ইমান ধুনীয়া ধুনীয়া এইবিলাক চৰাই চাওঁ। আচ্ছা, কি পালা? এয়া দেখিছে, এইটো কি হয়? আচ্ছা, দুটা আছে। আচ্ছা, ধুনীয়া লাগিছে না? এতিয়া দেখিছেনে মই কি পালোঁ? একদম পূৰা সাগৰৰ পাৰে পাৰে বহুত পৰি আছে। ইয়াৰ ভিতৰত কিবা এটা শামুক থাকে বোলে, খাই মানে ইয়াৰে বহুত একদম পূৰা শংখ শামুক এইবোৰ সাগৰৰ পাৰে পাৰে আপোনালোকে ধৰিব নোৱাৰিব, কিন্তু বহুত পৰি আছে ইয়াতে। দেখি ভাল লাগিছে বাৰু। আৰু এতিয়া পানীবিলাকো চফা হৈ গৈছে। আৰু এনেদৰেই পানীৰ মাজত সাগৰৰ যি দৃশ্য উপভোগ কৰিলোঁ অলপ টাইম। ভাল লাগিলে, মনটো ফ্ৰেছ লাগিলে। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।